এয়া আহি মেলি বহিছোঁ আৰু এয়া বৌয়ে ধুনীয়াকৈ চাহ দিছে। এয়া এতিয়া মইতো চাহ খাব নোৱাৰোঁ, এই দুয়োটাই চাহ খোৱাত ব্যস্ত। মই আৰু মাজতে বহিলৈ তেহেঁতক খোৱাকে চাই আছোঁ আৰু আনফালে মোক জেঠাই জোকাই আছে, দেখিছেনে? পানী দিম যাওঁ। অ'কে। পাই গ'লো পানী দিহিং অভয়াৰণ্য। মই চাওকচোন ইমান ধুনীয়া পৰিৱেশ। আৰু দলংখন সেইফালে আছে বাৰু। মোৰ আগলে আৰু এয়া চাওক, ইমান ধুনীয়া পৰিৱেশটো। আচলতে আমি ডিমৌ ঘাট বুলি কয় ঘাটটোত। ইয়াত কিন্তু মাছৰ কাৰণেও বিখ্যাত আৰু পক্ষীৰ কাৰণেও বিখ্যাত। আপোনালোকে যদি পক্ষী চাব বিচাৰে তেন্তে ৰাতিপুৱা সোনকালে আহিব লাগিব। আপোনালোকে এতিয়া ভাবিব ৰাতিপুৱা সোনকালে গৈ ক'ত থাকিম, তাৰ কাৰণেও কিন্তু ব্যৱস্থা আছে। যিহেতু আমাৰ দাদাহঁতৰ ঘৰতেই হোমষ্টেটো লাগি আছে, যিহেতু তাত থাকিব পাৰে আপোনালোকে। আৰু দেখিছেনে ভায়েকে বাইকক স্কুটি শিকাইছে। আৰু আহিয়ে দেখিলোঁ বৌয়ে একদম ভাত ধুনীয়াকৈ যোগাৰ কৰি ৰাখিছে। আৰু এই দেখিছেনে ধুনীয়াকৈ সজাই মেলি বাঢ়ি থৈছে। আৰু আমাৰো ভোক লাগিলে আৰু এই বহিয়ে দিলোঁ। আৰু আনফালে আমাৰ বৌক দেখিছেনে একদম ধুনীয়াকৈ ভাত পানী বনাই লৈ ৰখি আছে। এয়া ৰান্ধনি। আৰু আনফালে এয়া জেঠাই দেখিছেনে একদম ভতিজীৰ লগত একদম চুপতি নকৰিলে তেওঁ ভালেই নালাগে, দেখিছেনে? আৰু আনফালে দাদা কেমেৰাটো দেখিয়ে তেওঁ একদম বেছিহে কৰি দেখুৱাইছে, কাৰণ দাদাই এখন গাড়ী ল'লে। এখন আপোনালোকে এটা ব্লগত চাবলৈ পাইছিলে। আৰু গাড়ীখনৰ পাৰ্টিটো মই খুজি আছিলোঁ যে তেওঁলোকে সেইটো পাৰ্টিত আছে, যিহেতু ভাগৱত পাঠ হৈছিলে, পনীৰ হৈছিলে। আৰু সেইবাবে মই তেওঁক কৈ আছোঁ যে মোক মাংস খাব লাগিব। আৰু তেওঁ কৈছে কি নাই মাংস নচলিব। সেয়াই আৰু ককাই ঘৈণীয়েকৰ অকণমান ধেমালি। আৰু আনফালে আমাৰ দাদাৰ হোমষ্টেটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ, যিহেতু মই কৈছিলোঁ যে দাদাহঁতৰ হোমষ্টেত আছে বুলি। আৰু আপোনালোকে পক্ষী অভয়াৰণ্য চাবলৈ আহিলে কোনো ধৰণৰ আপোনালোকে টেনশ্যন ল'ব নালাগে, ইয়াতে আপোনালোকে থাকিব পাৰিব। আৰু এয়া আহি দেখিছোঁ তলা মৰা। বৌক আপোনালোকক চিঞৰি আছোঁ যে চাবি নাই। আৰু এয়া বৌয়ে আহি দৰ্জাখন খুলি দিলেহি। আৰু দেখিছেনে ৰুমটো ইমান ধুনীয়া। আৰু আপোনালোকে কিন্তু ইয়াত আহিলে একদম ঘৰুৱাৰ দৰেও থাকিব পাৰিব, কাৰণ ইয়াত খোৱা বোৱাটো আমাৰ দাদাহঁতেই দিয়ে। আৰু আপোনালোকে যদি ইচ্ছা কৰে নিজে বনায়ো খাব পাৰে। আৰু এইফালে লেট্ৰিন বাথৰুম আছে। লেট্ৰিন বাথৰুম পানী আপোনালোকে একো কাৰণে আচলতে টেনশ্যন ল'বলগীয়া নহয়। সম্পূৰ্ণ ঘৰুৱা ৰূপে আপোনালোকে পাব। এয়া দেখিছেনে? আৰু আনফালে এয়া বৌয়ে আৰু আমাৰ আলহীয়ে কথা পতাত ব্যস্ত। মই ভাবিছোঁ আপোনাক অকণমান দেখাই দিওঁ, হয়তো কাৰোবাৰ সুবিধাও হ'ব পাৰে আহিব। যদি কাৰোবাৰ আহিব মন যায় তেন্তে নিশ্চয় আহিব দেই। আৰু এয়া আমিও ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ভিডিঅ'টো আজি ইমানতে সামৰি আহিলোঁ। বাই বাই।